নমস্কাৰ, মই লিজে মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোৰে ওচৰলৈ পুনৰবাৰ আহিলোঁ আৰু আজি বনোৱা হৈছিলে আলু পৰঠাখিনি মই বনোৱা নাই, মোৰ দেউতাই বনাইছিলে। আৰু আলু পৰঠাখিনি বনাবলৈ প্ৰথমতে লাগিব আমাক ময়দা আৰু আধা কেজি পেকেট এটা লোৱা হৈছে ময়দাৰ। আৰু এইখিনি ভালদৰে উলিয়াই লৈ এটা পাত্ৰত নিমখ আৰু চেনি আৰু অলপ ৰিফাইন দি পেলাই ভালকৈ মুঠিব লাগিব। নিমখটো সোৱাদ অনুযায়ী দিব আৰু চেনিটো অকণ মিঠা হ'লে পৰঠা খাই ভাল লাগে, সেইবাবে দিয়া হয় আৰু অকণমান কোমল হয়। আৰু ৰিফাইনখিনি লৈ ভালদৰে মুঠিব লাগিব যেতিয়ালৈকে গোট খাই নাযায় হাতেৰে চুলে, সিমানখিনিলৈকে ভালদৰে ৰিফাইনখিনি লৈ মুঠিব লাগিব। আৰু এই মুঠি হোৱাৰ পাছতে পানী অকণমানকৈ পানী দি পেলাই ভালদৰে এটা ধুনীয়া ডো বনাই ল'ম। আৰু ডোটো এনেকুৱাকৈ বনাব লাগিব, ৰুটি বনাবলৈ আমাৰ আটা ডোটো যেনেকুৱা বনাওঁ তাতকৈ অকণমান কোমল বনাব লাগিব। আৰু এনেদৰে বনাই লোৱা হ'ল, ভালদৰে মুঠি পেলাই অকণমান সময় ৰেষ্ট কৰিবলৈ থোৱা হ'ল। অকণমান কষ্ট হয় কিন্তু পিছৰ ৰিজাল্টটো বহুত ভাল হয় আৰু খাবৰ বাবে, আৰু সেইবাবে কেতিয়াবা বনোৱা হয় এনেদৰে। আৰু আপোনালোকেও বনাই চাব। যিহেতু আলু পৰঠা বনাইছোঁ তাততো আলু লাগিবই, সেইকাৰণে আলুখিনি ভালদৰে বইল কৰি ল'লোঁ। আৰু ইয়াত আমি ব্যৱহাৰ কৰিছোঁ এখন কেৰাহীত অকণমান তেল। মছলাখিনি ভালদৰে ভাজি ল'ব লাগিব আলুৰ সৈতে। মছলা মানে ইয়াত বিশেষ মছলা নাযায়, 5 পন কেইটামান তেলত দিছোঁ আৰু অকণমান পিঁয়াজ মিহিকৈ কুটি দিছোঁ আৰু সোৱাদৰ বাবে জিৰা গুড়ি আৰু জলকীয়া এটা কাটি দিছোঁ। আৰু এই মছলাটো মই বনাইছিলোঁ। আৰু আলুখিনি দি ভালদৰে অকণমান ভাজি ল'ম যাতে গোটেইখিনি ভালদৰে মিল খাই যায় আৰু সোৱাদটো ভাল হয়। আৰু ইয়াত সোৱাদ অনুযায়ী নিমখটো দিবই লাগিব। এইখিনি দি 5 মিনিটমান ভালদৰে ভাজি লোৱা হ'ব। আৰু ভাজি লোৱা হোৱাৰ পাছতে যিটো আমি আটাৰ ডো বনাই থৈছিলোঁ, ডোৰ মাজত সুমুৱাই পেলাই ভালদৰে বেলি ল'ম। আৰু কেনেদৰে সুমুৱাব লাগে সেইটো দেখুওৱা হৈছে চাওক। এনেদৰে সুমুৱাব লাগিব যাতে ওলাই নপৰে, ইমানখিনি চাব লাগিব যাতে অকণো ওলাই নাযায়। বেলোতেও প্ৰায়ভাগ ওলাই যায়, কেতিয়াবা ওলাই যায় বাৰু। তথাপিও এইটো প্ৰচেছত কৰিলে তেনেকুৱা হোৱা কম থাকে। আৰু কেনেদৰে কৰিছে চাওক। এইটো প্ৰচেছতে গোটেইখিনি আলু পৰঠা বনাই লোৱা হ'ব। আৰু লাহে লাহে বেলিব লাগিব যাতে আলুখিনি ওলাই নপৰে, সেইটো হিচাপত লাহে লাহে বেলি ল'ব দেউতাই গোটেইখিনি এনেদৰে। আৰু বেলি হোৱা পাছতে এখন টাৱা গৰম হ'ব দিছোঁ। আৰু টাৱাখন গৰম হোৱাৰ পাছতে এনেকৈ কৰি পৰঠাটো দি দিছোঁ। প্ৰথমতে তেল ব্যৱহাৰ কৰা নাই, ভালদৰে শুকানকৈ ভাজি ল'ম। যেতিয়া দুইফালৰ পৰা সিজি যাব, আধা সিজা হৈ যাব, আৰু তেতিয়াহে তেল ব্যৱহাৰ কৰিম। তেল নহয়, ৰিফাইন ব্যৱহাৰ কৰিম কম পৰিমাণে। আৰু এই পৰঠাটোত চেনি দিয়া হৈছিলে কাৰণে অকণমান মিঠা ফ্লেভাৰটো আহিছে, আৰু লগতে জ্বলা অকণ ব্যৱহাৰ কৰাৰ কাৰণে জ্বলা ফ্লেভাৰটো আহিছে। সেই সকলোখিনি মিলি বহুত ধুনীয়া এটা হৈছে খাবৰ বাবে। আৰু এইখিনি মই এনেদৰে কাটি পেলাই আপোনালোকক দেখাম চাব। যিখিনি আমি আলু বেটাৰ ব্যৱহাৰ কৰিছিলোঁ সেইখিনি ভালদৰে মেল্ট হৈ গৈছে। আৰু আপোনালোকে যদি কেতিয়াবা এনেদৰে বনাই খায় বহুতেই ভাল পাব, আৰু বনাই চাব যদি বনোৱা নাই এনেদৰে।